স্বাধীনতা। কথা দাদুমণি বৰা। দেউকা থাকিও দেউকাবিহীন, এয়া 21 শতিকাৰে ব্যথা। স্বাধীন ৰাষ্ট্ৰ আমি গুৰুমুক্ত নে, ই এক উত্তৰবিহীন প্ৰশ্ন। ঘোপমৰা এন্ধাৰে আকাশখন চানি ধৰাত ভূমিষ্ঠ হৈছিল লুণ্ঠন ধৰ্ষণ। আকাশে বতাহে মুখৰিত হৈছিল এটাই ধ্বনি, ক'ত সেই স্বাধীনতা? স্বাধীনতাই ভাৰসাম্য হেৰুৱাই পৰাধীনতাৰ কবলত হাবু তুলি। হয়, এয়া 21 শতিকাৰে কথা। অংগ থাকিও বিকলাংগ, মদিৰাৰ ৰাগীত মাতাল দুই চক্ষু। শুনিও শুনা নাপায়, জয়াল হাবিখনত কাৰনো কান্দোনৰ ৰোল। দেখিও দেখা নাপায়, ৰাজপথত কাৰনো কেঁচা তেজৰ গোল। স্বাধীনতা ই এক ভাৱবোধক চিহ্ন। সন্ধ্যা নামিলেই হিংস্ৰ হৈ উঠে নেজবিহীন শিয়াল। সিহঁতৰ নৃশংসতাত ৰুদ্ধ হয় পোহৰৰ পাত। ফৰিং চিটিকা দিয়ে স্বাধীনতা, হেৰুৱাই মুখৰ মাত। স্বাধীনতা ই এটা শব্দৰ সমষ্টি নাছিল, ই আছিল হেজাৰজন শ্বহীদৰ তেজেৰে নিৰ্মিত এটা মুক্ত পক্ষী। সাম্প্ৰতিক চহৰখনত ই যেন এটা পিঞ্জৰাবদ্ধ প্ৰদতি।